অসম অৰুণাচল আৰু ভূটান ত্ৰিবেণী সংগম বনভোজস্থলী ঠাই ভৈৰৱকুণ্ড এক মনোমোহা দৃশ্যৰে ভৰপূৰ। এই বনভোজস্থলীত অগণন লোকে ভৰি পৰিছে। ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল অগণন ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে। সকলোৰে মনত এটা আশা, ভৈৰৱকুণ্ড এক মনোমোহা দৃশ্য চোৱা। এই দৃশ্য সকলোৰ মনত আপ্লুত পৰিলক্ষিত হোৱা দেখা গৈছে। পৰিয়ালবৰ্গ বন্ধু বান্ধৱীৰ লগত এসাঁজ খাই আনন্দত মতলীয়া হোৱা দেখা গৈছে চাৰিওফালে এইসকল লোকক। আমি নলবাৰীৰ পৰা আহিছোঁ। হয়, আপোনাৰ ফেমিলি ফেমিলিলৈ আহিছোঁ। কেনে লাগে ভৈৰৱকুণ্ড? ভালে লাগিছে, আহি বেয়া লগা নাই আৰু ভালে লাগিছে। আপোনাৰ ভৈৰৱকুণ্ডখন গোটেইখিনি চালেনে? গোটাই চোৱা হোৱা নাই, অলপ বাকী আছে আৰু এনে চোৱা গ'ল এইটো। আচ্ছা, কেতিয়া ৰাওনা হ'ব? ভাত পানী খাই আৰু ৰাওনা হ'ম। আপুনি ক'ৰ পৰা আহিছে? মই ৰঙিয়াৰ পৰা আহিছোঁ। হয়, ভৈৰৱকুণ্ডখন কেনে লাগিল? এনে দেখাটো সুন্দৰ লাগিল, পৰিৱেশটো ভালে লাগিল। এতিয়া বৰ্তমান আমি আহিছোঁ, খানা চানা বনাব ৰেডি ওলাইছোঁ। এই খানা চানা বনাই কিনে অলপমান ফুৰি আহিম, আহি কিনে খানা চানা খাই কিনে আমি 4টা বজাৰ পৰা ৰাওনা হ'ম। আচ্ছা, বাকীটো এনেই ঠিকে আছে, দেখাই লওঁ আৰু